নমস্কাৰ। আজি বিশেষ কাৰণত এই ভিডিঅ'টো বনাব বিচাৰিছোঁ। বিশেষ প্ৰয়োজনৰ খাতিৰত কিছুমান কথা, ৰাজহুৱা স্বাৰ্থৰ খাতিৰত কিছুমান কথা ক'বলগীয়া হৈছে। এইখন আপোনালোকে ফলক দেখিছে, উজনি মাজুলী অৰ্থাৎ যাক মানে নয়াবজাৰ হিচাপে জনাজাত ৰতনপুৰ মিৰি অঞ্চলত সইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট মাজুলী কুলিচাপৰি প্ৰটেক্টিভ এপৰজেশ্যন প্লেন SOPDG 2020-21 কুলিচাপৰি গাঁও, ৰতনপুৰ মিৰি গাঁও পঞ্চায়ত, উজনি মাজুলী ব্লকৰ অন্তৰ্গত প্ৰায় 11,64,000 টকাৰ এটা বৃক্ষৰোপণ আঁচনি 2020-21 বৰ্ষতে ৰূপায়ণ কৰা হৈছিল। সেইমতে ফেন্সিং ব্যৱস্থাৰে বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰা হৈছিলে আৰু ৰোপণৰ পিছত তেওঁলোক সকলোখিনিয়ে কৰিছিলে, কিন্তু কৰাৰ পিছতো আজি কি হৈছে, যিমানখিনি গছপুলি ৰোপণ কৰা হৈছিলে সিমানখিনি গছপুলি আজি পৰিলক্ষিত হোৱা নাই। যিহেতু তেওঁলোকৰ কিছুমান সদিচ্ছাৰ অভাৱ বুলি ক'বলৈ, ঠিকাদাৰসকলৰ কিছুমান সদিচ্ছাৰ অভাৱৰ বাবে এনে অৱস্থা হ'বলৈ পালে বুলি ক'বলৈ লগা হয়। যিহেতুকে আজি প্ৰথম অৱস্থাত যিখিনি পুলি ৰোপণ কৰা হৈছিলে সেইখিনি পুলি আজি দেখা পোৱা নাই। দুই এডাল আছে যদিও, কিন্তু প্ৰায় 99% মৰি যোৱা দেখা গৈছে। কিন্তু 2021 বৰ্ষত মাজুলীৰ ভূমি সংৰক্ষণ বিভাগে কি কৰিছিলে, এটা কমিটি গঠন কৰি দিয়া হৈছিলে। কুলিচাপৰি বনানীকৰণ সুৰক্ষা সমিতি নামকৰণেৰে এটা কমিটি গঠন কৰি দিয়া হৈছিলে। সেই কমিটিক এই ৰক্ষণাবেক্ষণৰ ভাৰ মানে সহযোগিতা কৰিবৰ কাৰণে গঠন কৰা হৈছিলে। কিন্তু যি গঠন কৰাৰ পিছত সুৰক্ষা সমিতিয়ে যিমানখিনি পাৰি তেওঁলোকে এই বনানীকৰণ চোৱা চিতা কৰি থকা হৈছে। কিন্তু এটা পৰিতাপৰ বিষয় যে ডিপাৰ্টমেণ্টৰ মানুহ যি গছপুলি ৰুলে, যি ফেন্সিঙৰ ব্যৱস্থা কৰাৰ পিছত আৰু উলটি চোৱা দেখা নগ'ল, তেওঁলোকৰ সক্ৰিয়তা দেখা নগ'ল কাৰণে সুৰক্ষা সমিতিয়ে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। তাৰ বাবে মই এই চেনেলৰ যোগেদি মই অনুৰোধ কৰিব বিচাৰিছোঁ যে সুৰক্ষা সমিতিয়ে অকল এই কামটো চোৱা চিতা নকৰি যদিহে বিভাগৰ পৰাও কিছু যদি ছাপোৰ্ট পাওঁ তেতিয়াহ'লে যথেষ্টখিনি এই কামটো সফল হ'লহেঁতেন। আজি প্ৰথম অৱস্থাৰ পৰাই দেখা গৈছে যে কিছুমান দুষ্কৃতিকাৰীয়ে কি কৰিছে, ফেন্সিংবোৰ ভাঙি মানে ছাগলী গৰু আদি সোমোৱাই দি পুলি নষ্ট কৰোৱা দেখা গৈছে। আৰু অলপ কেইদিনমানৰ আগতেও ফেন্সিঙৰ যিটো তলা বন্ধ কৰা হৈছে, এই তলা খুলি পিনি গৰু সোমোৱাই দি গোটেই পুলি নষ্ট কৰি তহিলং কৰিছিল। কিন্তু পিছত সুৰক্ষা সমিতিয়ে গম পাই কথাটো এই প্ৰতিৰোধৰ ব্যৱস্থা কৰিছিলে, গৰুবোৰ উলিয়াই দি ফেন্সিংখিনি নিজা খৰচেৰে তাৰেৰে বান্ধি ঠিক ঠাক কৰি থৈছে। কিন্তু এই ক্ষেত্ৰত অন্ততঃ বিভাগৰ মানুহে মাজে সময়ে আহি এই কামখিনি কেনেকৈ হৈছে, পুলিখিনি জীয়াই আছে নে সেইখিনি চোৱাৰ প্ৰয়োজনীয়তা আছিল, কিন্তু সেইখিনি কৰা আমি দেখা পোৱা নাই। সেয়েহে আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যে এইখিনি অন্ততঃ পুলিখিনি ডাঙৰ হোৱালৈকে অন্তত 5 বছৰলৈকে অন্তত সকলো সমিল ডিপাৰ্টমেণ্ট আৰু সুৰক্ষা সমিতি আৰু ৰাইজে সকলো মিলি সেই কামখিনি কৰিলে অন্ততঃ আমি ইয়াৰ যিটো আঁচনি
লক্ষ্য উদ্দেশ্য এই লক্ষ্য উদ্দেশ্য সফল হ'ব পাৰিম বুলি আমি আশা কৰিছোঁ। গতিকে সকলো ৰাইজে সজাগ হওক। আমাৰ প্ৰকৃতি সুৰক্ষাৰ কথাটো কিমান প্ৰয়োজন আজিৰ যুগত এই কথাটো আৰু দুনাই ক'বলগীয়া নহয়। সেইকাৰণে আমি য'তো পৰিণাস্তি আমি চেষ্টা কৰিছোঁ, কিন্তু আমাৰ চেষ্টাকো প্ৰত্যাহ্বান জনাই কিছু দুষ্কৃতিকাৰীয়ে ফেঞ্চিঙৰ ভিতৰত গৰু সোমোৱাই দি মানে পুলি নষ্ট কৰোৱাৰ অপচেষ্টা কৰা দেখা যায়। গতিকে সেইবোৰ হ'ব নালাগে। ঠিকাদাৰসকলে যিখিনি ফেঞ্চিঙৰ ব্যৱস্থা কৰিছে, ফেঞ্চিং ব্যৱস্থাত ধৰক এনেকুৱা কিছুমান ক্লিপ লগাইছে যি সহজে মানে ফেঞ্চিংটো সুলকাব পাৰে, সুলকাই গৰু সোমাই দিব পাৰে। সেইটো যদি এই ক্লিপ ব্যৱস্থাটো যদি তেওঁলোকে অন্তত মজবুত কৰা হ'লে অন্ততঃ এইখিনি ইমান কৰিব পৰা নগ'লে। লগতে ফেঞ্চিং দিছে যদিও তলেদি ছাগলী সোমাই সহজে মানে পুলিবোৰ খাই নষ্ট কৰি পেলাইছে। সেইকাৰণে সেইটোৰ বিকল্প হিচাপে আমি সুৰক্ষা সমিতিয়ে ডিপাৰ্টমেণ্টক বাৰে বাৰে কোৱা হৈছিলে যদিও ডিপাৰ্টমেণ্টৰ পৰা এটা ভাল এটা পৰামৰ্শ পোৱা দেখা নগ'ল, সুব্যৱস্থা কৰা দেখা নগ'ল। তাৰ কাৰণে আমি নিৰুপায় হৈ আমি অকল চাই থাকিবলগীয়া অৱস্থা হৈছে। গতিকে সেইখিনিয়ে ক'লোঁ। সকলোৱে এই কামত হাত উজান দি সকলোৱে সহায়ৰ হাত আগবঢ়াবলৈ আশা কৰিছোঁ। Sirren nolom de kai bias sir ujoni majuli ker kotia huti so sarkar isngam le pamna pensibem bita or ka mangkin man kiri de goru mense gogamagel pensi kiri so bisngam le nang so panguro so guys so kokol pensi doji ayo pa nakilang ayo pa mosilang ayo pa turiam rang isngam kiri dem ayo pa sidmang siting nar tania sin or kapnya nolu armong agam do nolarang so guys video so last of kalu to Musurum kusola so blok so pasir nolom de kai biang ujoni majoli kerkotia uti so sarkar isngamang le pamna pensibem bita orok mangkin man kiri goru menses gogamogel pensi kiri so isngamang le nang so panguro so guys so kokol pensib doji nola ayo brakilang ayo mosilang ayo isngamang turian molang so guys missing rekam huroi so guys apeng video so last dok ka bilang apeng ada mong lular abang so guys